নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। শাৰদীয় দুৰ্গা পূজা অলেখ শুভেচ্ছাও যাচিলোঁ। এয়া আমি আহিছোঁ দুৰ্গা পূজা চাবলৈ। ধুনু আৰু পাপা ৰখি আছে। অৱশ্যে মই ভিডিঅ' কৰা গম নাপায়। আমি আহিছোঁ দেওবৰী বজাৰলৈ। ইয়াতে বহুত ধুনীয়াকৈ দুৰ্গা বনাইছে আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে আহি। ইমান যে ধুনীয়া। লগতে আৰু অন্য এখন থানলৈ আহিলোঁ, তাতে আমি ভোগো খালোঁ আৰু আপোনালোককো মা দুৰ্গাক দৰ্শন কৰালোঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে। আমি যিখিনি ঠাইত গৈছোঁ বা য'ত য'ত দুৰ্গা পূজা হৈছোঁ তাৰেও আপোনালোকক দেখাবলৈ অকণ চেষ্টা কৰিছোঁ। ভিডিঅ'টোলৈ শেষলৈ চাব। পূজা বুলি ক'লে সকলোৰে মন প্ৰাণ উখল মাখল হৈ থাকে, নহয়নে জানো? আমাৰো অৱশ্যে নোহোৱা নহয়। পূজা বুলি ক'লে বেলুন এটা নল'লে হয় জানো? ধুনুৰ উৎপাতত থাকিব নোৱাৰে, তাইক এটা বেলুন কিনি দিলোঁ। তাই খুৰাকৰ কৈছোঁ, এই বেলুন মোৰ হাতত। আকৌ আহিলোঁ এইখন গহপুৰৰ বৰপুখুৰী পাৰৰ দুৰ্গা পূজালৈ। ইমান ধুনীয়া, ইয়াতেও বহুত ভাল লাগিছে আহি। ইয়াৰ পিছত আহিলোঁ আমি অন্য এখন থানত, য'ত বনাইছে চন্দ্ৰযান। সঁচাকৈ দেই, চন্দ্ৰযানখনকো ভাল লাগিছে। আমিও ভিতৰৰ পৰা মোক দুৰ্গা দেখাই লৈ আহিলোঁ। সকলো পূজা মণ্ডপত ঢাকৰ মাতে মুখৰিত কৰি থাকে দেই। সঁচাকৈ ঢাকৰ মাতটো বৰ ধুনীয়া লাগে। পূজা বুলি ক'লে দোকান, জেলেপি, সঁচাই দেই বৰ ভাল লাগে জেলেপি খাই। এয়া সকলো সৰু ল'ৰা ছোৱালী খেলা বস্তুৰে ভৰ্তি হৈ থকা দোকান। ইমান যে ভাল লাগে, বিভিন্ন ধৰণৰ খেলা বস্তু, পুতলা, ইমান যে ধুনীয়া লাগে পুতলাবোৰ। আকৌ অকণমান ওলাই আহি দেখিলোঁ জিকমিক কৰি থকা বেলুনবোৰ। সঁচাকৈ ইমান ধুনীয়া লাগিছে এই লাইটিঙৰ বেলুনবোৰ। তাৰপিছত আমি আহিলোঁ ব্ৰহ্মকুমাৰীৰ দ্বাৰা আয়োজিত হোৱা দুৰ্গা পূজালৈ, য'ত জীৱন্ত মানৱ মানুহৰ দ্বাৰাই সকলো দুৰ্গা, গণেশ, কাৰ্তিক, লক্ষী, সৰস্বতী সকলোবোৰ মানুহেই কৰিছে। সঁচাকৈ ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ সজাইছে। আমিও ইয়াৰ পিছত লাহে লাহে ঘৰমুৱা হ'লোঁ। লগতে কিবা এটা খাই আমিও ঘৰলৈ গুচি আহিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ